Hello dear aspirant, welcome back to Learn Sahee. In this video, you are going to learn most important multiple choice question on Indian polity, and these questions are very important for upcoming Assam competitive exam. And if you are an aspirant of Assam competitive exam, you can watch this video till the end. So to the first question, you can see, what is the full form of VVPAT? VVPAT or সম্পূর্ণ রূপ কি? অপশন কেটার ভিতৰত ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন ডি। অপশন ডি হ'ব ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল। ভিভিপেটৰ সম্পূৰ্ণ ৰূপটো হৈছে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল। এই অপশনটো মনত ৰাখিব, ঠিক আছে। নেক্সট কোৱেশ্চন ইউ কেন সি, হু হেজ দ্য পাৱাৰ টু ডিক্লেয়াৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ইন ইণ্ডিয়া? ভাৰতত আৰ্থিক জৰুৰীকালীন ঘোষণা কৰাৰ ক্ষমতা কাৰ? অপশন কেটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। অপশন এ হ'ব প্ৰেচিডেণ্ট। ভাৰতত আৰ্থিক জৰুৰীকালীন ঘোষণা কৰাৰ ক্ষমতা হৈছে প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিৰ। Next question you can see, what is the tenure of the elected members of Rajya Sabha? Rajya Sabhar নির্বাচিত সদস্যসকলৰ কাৰ্যকাল কিমান? অপশন এ আছে 2 years, বি আছে 4 years, সি আছে 6 years and ডি আছে 8 years. অপশন কেটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব 6 years. Next question you can see, Ambedkar Jayanti is celebrated every year on Ambedkar Jayanti প্রতি বছরে কিমান তারিখে পালন করা হয়? অপশন এ আছে 14th April, বি আছে 25th December, সি আছে 12th May and ডি আছে 4th March. অপশন কেটার ভিতৰত ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন এ। অপশন এ হ'ব 14th April। 14 এপ্রিল তারিখে আম্বেদকার জয়ন্তী পালন করা হয়, ঠিক আছে, মনত রাখিব। নেক্সট কোয়েশ্চন ইউ কেন সি, হু অ্যাপয়েন্টস দ্য চিফ ইলেকশন কমিশনার ইন ইন্ডিয়া? ভারতত মুখ্য নির্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? অপশন এ আছে দ্য প্রাইম মিনিস্টার, বি আছে দ্য প্রেসিডেন্ট, সি আছে দ্য ল মিনিস্টার, ডি আছে দ্য কাউন্সিল অফ মিনিস্টার্স। অপশন কেটার ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি। অপশন বি হ'ব দ্য প্রেসিডেন্ট। ভাৰতত মুখ্য নিৰ্বাচন আয়ুক্তক দ্য প্রেসিডেন্ট অর্থাৎ রাষ্ট্রপতিয়ে নিযুক্তি দিয়ে, মনত রাখিব। নেক্সট কোয়েশ্চন ইউ কেন সি, ইন হুইচ ইয়ার বম্বে হাইকোর্ট ওয়াজ ইস্টাবলিশড? কোন চনত বম্বে উচ্চ ন্যায়ালয় স্থাপন করা হয়েছিল? অপশন এ আছে 1962, বি আছে 1861, সি আছে 1862 এন্ড ডি আছে 1961। অপশন কেটার ভিতৰত ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন সি। অপশন সি হ'ব 1862। 1862 চনত বম্বে উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল, মনত ৰাখিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা প্ৰশ্ন বাৰে বাৰে পৰীক্ষাত ৰিপিটেড হোৱা দেখা যায়। নেক্সট কুৱেশ্যন ইউ কেন সি, হুইচ ইজ দ্য অনলি ইউনিয়ন টেৰিটৰী টু হেভ ইটছ অন হাইকোৰ্ট? কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত নিজাকৈ উচ্চ ন্যায়ালয় আছে? অপশন এ আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, বি আছে ডামন এণ্ড দিউ, সি আছে দিল্লী এণ্ড ডি আছে লক্ষদ্বীপ। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব দিল্লী। Next question you can see, the right to vote comes under which of the following groups of rights? ভোটাধিকাৰ তলৰ কোনটো অধিকাৰৰ গোটৰ অধীনত আহে? অপশন এ আছে ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰ, বি আছে কনষ্টিটিউশ্যনেল ৰাইট অৰ্থাৎ সাংবিধানিক অধিকাৰ, এণ্ড চি আছে লিগেল ৰাইটছ অৰ্থাৎ আইনী অধিকাৰ, এণ্ড ডি আছে ছ'চিঅ' ইকনমিক ৰাইটছ অৰ্থাৎ আৰ্থ সামাজিক অধিকাৰ। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি। অপশন বি হ'ব কনষ্টিটিউশ্যনেল ৰাইট সাংবিধানিক অধিকাৰ। ভোটাধিকাৰ হৈছে সাংবিধানিক অধিকাৰ, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, হু কেন ৰিমুভ দ্য ভাইচ প্ৰেচিডেণ্ট ফ্ৰম হিজ অফিচ? উপৰাষ্ট্ৰপতি কোনে নিজৰ কাৰ্যালয়ৰ পৰা অপসাৰণ কৰিব পাৰে? অপশন এ আছে প্ৰেচিডেণ্ট, বি আছে প্ৰাইম মিনিষ্টাৰ, চি আছে পাৰ্লিয়ামেণ্ট এণ্ড ডি আছে লেজিছলেটিভ এছেম্বলিজ অফ দ্য ষ্টেট। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি। অপশন চি হ'ব পাৰ্লিয়ামেণ্ট। উপৰাষ্ট্ৰপতিক সংসদে কাৰ্যালয়ৰ পৰা অপসাৰণ কৰিব পাৰে, ঠিক আছে। নেক্সট কুৱেশ্যন ইউ কেন সি, ইণ্ডিয়াছ পলিটিকেল ছিষ্টেম ইজ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা হৈছে? অপশন এ আছে মিলিটেৰী, বি আছে ডিক্টৰিয়েল, চি আছে ডেম'ক্ৰেটিক এণ্ড ডি আছে নন অফ দিছ। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি। অপশন চি হ'ব ডেম'ক্ৰেটিক। নেক্সট কুৱেশ্যন ইউ কেন সি, কুৱেশ্যন ফৰ ইউ, এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু কুৱেশ্যনটো হৈছে, ৱেন ৱাজ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া হেল্ড? ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? অপশন এ আছে 9 ডিচেম্বৰ 1946, বি আছে 13 ডিচেম্বৰ 1946, চি আছে 26 নৱেম্বৰ 1949 এণ্ড ডি আছে 26 জানুৱাৰী 1946। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্নিং।